চাওক পানী পৰিছে দেখিছেনে সেইবিলাক পানী পৰিছে ইয়াতে নন ষ্টপ পানী পৰি থাকে আৰু শিলবিলাক চাওঁ মানে কেনেকুৱা দেখিছেনে বহুত পিছল হয় তো বহুত ভালদৰে যাব লাগিব কেমেৰাটো আধাও অহা নাই এতিয়ালৈকে চলা খুলিলে আৰু বহুত যাব আছে হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ আজি গৈ আছোঁ থাৰেশ্বৰ মন্দিৰৰ আগতে গৈছোঁ কিন্তু যদিও ভিডিঅ' বনাই আছোঁ মানে তেতিয়া মই ইউটিউব চেনেলটো খোলা নাছিলোঁ আজি আকৌ গৈ আছোঁ মানে লকডাউনৰ পৰা বহুত দিন ঘৰৰ পৰা ওলাব পৰা নাই সেইকাৰণে আজি এনে লগৰ লগ ফুৰিব যাম আৰু তাৰে পৰিৱেশটো আপোনাৰ দেখাবলৈ চেষ্টা কৰি আৰু যোৱাৰ আগতে মাস্কখন লগাই লওঁ আৰু ইয়াৰে ভিউটো চাই লওক আপোনালোকে কি ধুনীয়া ভিউ আৰু বতৰটো আজি বহুত ভাল হৈ আছে আৰু গাড়ীখনৰ চাউণ্ডটোৰ কাৰণে আপোনালোকে বেয়া পাব পাৰে চাউণ্ডটো চাউণ্ড কৰি মানে এইখনত চাউণ্ডটো জানে আপোনালোকে ক'বই নালাগে আৰু ৱেডাৰটো বঢ়িয়া হৈ আছে আজি আৰু পানীও লাহে লাহে বাঢ়িছে পানী বাঢ়িলে ভিডিঅ' বনাম বাৰু আপোনালোকক এক্সট্ৰাকৈ বনাম মাছ মাৰা ভিডিঅ' এইবিলাক আপোনালোকে দেখা হ'ব আৰু এতিয়া পাই গ'লো আপোনালোকে চাওক এই থাৰেশ্বৰী মন্দিৰ এইফালে আৰু এতিয়া পাই গ'লো এই থাৰেশ্বৰ মন্দিৰ আপোনালোকে চাওক বেক চাইডে নাম লিখা আছে থাৰেশ্বৰী মন্দিৰ বুলি শ্ৰী শ্ৰী থাৰেশ্বৰ দেৱালয় এতিয়া অলপ ভিতৰলৈকে গৈ থাকো ভিতৰত সোমাই আহিয়ে দেখা পালো ৰাজহাঁহ এইবিলাক দেখিছে কিমান ৰাজহাঁহ বহুত ৰাজহাঁহ আছে ইয়াতে আৰু চাওক আৰু সেই এটা পুখুৰী আছে সেই পুখুৰীটোত বেলেগ বেলেগ ধৰণৰ মাছ আছে মাছ আৰু এইফালে আছে বহুত ধুনীয়া ধুনীয়া কালাৰিং আৰু বহুত ধুনীয়া ধুনীয়া অৰেঞ্জ কালাৰৰ মাছ আছে মাছবিলাক চাওঁ আছে নে নাই মানে যেতিয়া মুড়ি চুৰি কিবা দিলে ওচৰত আহে এতিয়া মুড়ি চুৰি যিহেতু দোকান চোকান বন্ধ হৈ আছে সেইকাৰণে মুড়ি চুৰি এতিয়া দিব নোৱাৰোঁ মানে মাছবিলাক মুড়ি চুৰি দিলে ওচৰত আহে এতিয়া মুড়ি চুৰি যিহেতু দিব নোৱাৰোঁ চ' নাহিব ইয়াতে এনেকৈ বাৰু যোৱাৰ সময়ত যদি ওলাই আপোনালোকক দেখাই দিম এবাৰ এতিয়া বলক আমি ওপৰলৈকে গৈ থাকোঁ আৰু ইয়াতে এটা ধুনীয়া চাই কুঁৱা আছে আৰু কুঁৱাটোৰ পৰা আপোনালোকে পানী এনেকৈ উঠাই ভৰিয়াত ধুব পাৰে আৰু টেপৰ চিষ্টেমো আছে যদিও কিন্তু এনেকৈ পানী উঠাই পেলাই ধোৱাটো মজাটো বেলেগ আৰু মন্দিৰটোৰ ভিতৰলৈকে এনেকৈ সোমাই যাওঁ আৰু টিলিঙাটো বজাই দিওঁ এবাৰ সেৱা কৰি লওঁ কৃষ্ণ 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 আৰু এতিয়া চাওক আপোনালোকে বন্ধ হৈ আছে কৰোণাৰ কাৰণে চ' আমি আগতে আহিছিলোঁ এতিয়া বন্ধ আছে ক'লোৱে তো এতিয়া বলক ওপৰৰ ফালেতো বন্ধ নাই এইখিনি বন্ধ আছে বাৰু এইটো ওপৰত বন্ধ নাই ওপৰ ফালে গৈ থাকোঁ বলক আৰু এতিয়া আৰম্ভ হ'ব আমাৰ মেইন যাত্ৰা মানে ওপৰলৈকে যোৱা আৰু তাতে অট'মেটিক পানী পৰি থাকে মানে নিজে নিজে পানী পৰি থাকে তাত আৰু আকাশী গংগা বুলি কোৱা হয় আপোনালোক সকলোখিনি দেখাই আছিলোঁ তেতিয়া বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু এনেকৈ উঠি উঠি গৈ থাকিব লাগিব এনেকৈ বহুত উঠিব লাগিব আৰু তাৰপিছত আমি পাম আকাশী গংগা তাতে অট'মেটিক পানী পৰি থাকে নন ষ্টপ পানী পৰি থাকে এদিনৰ পানী নপৰাকৈ থাকে সদায় পানী পৰি থাকে আৰু তালৈকে যাব ট্ৰাই কৰিম বহুত ওপৰত আছে যদিও আপোনালোকে দেখাব ট্ৰাই কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে আহিব ট্ৰাই কৰি মানে আপোনালোকে লকডাউন খুলিলে ইয়াতে এবাৰ আহিব বহুত ধুনীয়া ভিউ পইণ্ট মানে বহুত ধুনীয়া ঠাইখিনি ভাগৰ লাগিলে ইয়াতে ফটো মাৰি আছে মই যিমান পাৰোঁ আগলৈকে গৈ থাকোঁ আৰু মানে এইবিলাক মানে বেছি আগতে বেছি ভাল নাছিল এনেই শিল আছিল আৰু ইয়াতে কিবা প্লাষ্টাৰ চাষ্টাৰ কৰি এতিয়া ভাল কৰিছে অলপ যদিও সম্পূৰ্ণ ভাল কৰা নাই আৰু এইবিলাক ধৰা সেই কৰিছে সেইটো এটা ভাল হৈছে বহুতৰ কাৰণে মানে ধৰিলে সুস্থ মানুহ বা সৰু ল'ৰা ছোৱালীৰ বাবে ভাল হয় আৰু বলক ৰাস্তাটো চাওক কেনেকুৱা দেখিছেনে এনেকৈ যাব লাগিব বলক গৈ থাকোঁ আৰু ই চলা তলা খুলি উৎপাত এই আধাও অহা নাই এতিয়ালৈকে চলা খুলিলে আৰু বহুত যাব আছে আৰু আধাখিনি আহিলোঁ আধা অহা নাই আৰু আধাৰো আধা আহিলোঁ মানে তো এতিয়া বহুত ভাগৰ লাগিছে গৈ আছোঁ ওপৰলৈ আৰু বহুতখিনি মানে বহুত উঠিব আছে আৰু ভিউ চাই লওক বেক চাইডে দেখিছেনে আৰু ওপৰৰ পৰা আৰু ধুনীয়া ভিউ পইণ্ট পাম আৰু ৰাস্তাটো বহুতেই বেয়া চাওক আপোনালোকে ৰাস্তাটো কেনেকুৱা হৈছে দেখা পাইছে আপোনালোকে ইয়াৰ অৱস্থা নাই আপোনালোকে যদি ইয়ালৈকে চাই আছে প্লিজ লাইক এটা কৰি দিব আৰু গৈ আছোঁ আকাশী গংগা আপোনালোকে দেখামেই আজি জানে কি নহওক আজি আপোনালোকক আকাশী গংগা দেখামেই তেতিয়াহ'লে বলক গৈ থাকোঁ আৰু গাইজ সকলোতকৈ ডাঙৰ কথাটো হৈছে কি আমি কোনো পানীৰ বটল চটল একো অনা নাই আৰু আমি ভবা নাছিলোঁ যে ইমান ভাগৰ লাগিব তাতে পানী পাই নহয় ওপৰত তাতে পানী খাম বলক এইখিনি এনেকৈ যাব লাগিব
আৰু ইয়াৰ পৰা ভিউ আপোনালোকে এবাৰ বেক কেমেৰাতে দেখাই আছো এয়া চাওক কি ধুনীয়া ভিউ মই চকুৰে যেনেকুৱা দেখি আছো আপোনালোকে কেমেৰা তেনেকুৱা দেখা নাই কাৰণ মই কেমেৰা কোৱালিটি বৰ বেছি ভাল নহয় আপোনালোকে নিজে আহিলে গম পাব যেতিয়া নিজে আহিব তেতিয়া গম পাব লকডাউন খুলিলে যদি পাৰে নিশ্চয় এবাৰ আহিব ইয়াতে আৰু সেইফালে ব্ৰহ্মপুত্ৰ নদীটো এনেকৈ বৈ আহি পেলাই এনেকৈ লগ লাগিছে আৰু এইফালে বহুত ডাঙৰ এখন পথাৰ চাওক সানছেটটো চাওক কি মজা লাগিছে আৰু মস্ত জংঘল গাইছ এইবিলাক চাওক পানী বৈ আছে দেখিছেনে এইবিলাক পানী বেলেগৰ নহয় এইবিলাক পানী তাৰে হয় আকাশী গংগা বুলি যে কৈছিল য'ত নন ষ্টপ পানী পৰি থাকে তাৰ পৰা এইবিলাক পানী বৈ আছে চাওক সেইবিলাক চব পানী আহিছে দেখিছেনে ওপৰত গৈ ভালদৰে দেখাই আছো বলক লেটছ গো আৰু গাইজ ফাইনেলি পাই গলো এয়াই হৈছে আকাশী গংগা আৰু ইয়াৰ পৰা পানী নপৰে পানী পৰে এইফালে এনেকৈ গৈ পেলাই এই ইয়াৰ পৰা পানী পৰিছে চাওক এয়া চাওক পানী পৰি আছে দেখিছে তাৰ আগতে মই আপোনাক ভিউ পইণ্টটো দেখাই দিওঁ এবাৰ তাৰ আগতে ভিউ পইণ্টটো দেখাই দিওঁ ৱাও চাওক কি মজা মই চকুদি যিটো দেখি আছো না সেইটো আপোনালোকে দেখা নাই চাওক কি ধুনীয়া হ'লেও চাওক কি ধুনীয়া আপোনালোকে কেতিয়াবা আহিব বহুতখিনি ওপৰত আহি গ'লো আৰু ওপৰলৈকে যাম তাৰে পানী পৰি থকা তালৈকে যাম এবাৰ ভিউ পইণ্টটো চাই লওক দেখিছে কি ধুনীয়া মজা আৰু এনেকৈ বহা ইয়াতে সেইফালে বহিব পাৰে আপোনালোকে ইয়াতে সেইফালে আপোনালোকে এনেকৈ বহিব পাৰে আৰু লগৰ লগত টাইম স্পেণ্ড কৰিব পাৰে অলপ বহি লওঁ তাৰপিছত সেইখিনি দেখাই আছোঁ আৰু এইফালেদি মই আপোনালোক উঠি যাম আৰু উঠি গৈ পেলাই সকলোখিনি দেখাম কেনেকৈ পানী পৰি থাকে ইহঁতে নামি আহক ই নামিলে আৰু সি নামি আছে আৰু গাইজ ই নতুনকৈ এটা চেনেল খুলিছে চেনেলটোৰ নাম হৈছে অসমীয়া বিকে আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক থাকিব সেইফালে চেক কৰিব পাৰে আৰু নতুনকৈ চেনেল খুলিছে অলপ ভুল হ'ব পাৰে তো ক্ষমা কৰি দিব আৰু মোৰ কিবা ভুল হৈছে যদি ক্ষমা কৰি দিব এতিয়া বলক আমি ওপৰখিনি চাই আহোঁ আৰু এতিয়া বলক ওপৰ ফালে গৈ থাকোঁ দেখিছে কি পিছল হৈ আছে এইবিলাক শিলবিলাক চাওঁ মানে কেনেকুৱা দেখিছেনে বহুত পিছল হয় তো বহুত ভালদৰে যাব লাগিব কেমেৰাটো মই ধৰি ৰাখিব ট্ৰাই কৰিম যিমানখিনি পাৰোঁ এইবিলাক চাওক কেনেকুৱা পিছল হৈ আছে এই দেখিছেনে কেনে আৰু বহুত থিয় হয় দেখিছেনে বহুত থিয় চাওক পানী পৰিছে দেখিছেনে সেইবিলাক পানী পৰিছে ইয়াতে নন ষ্টপ পানী পৰি থাকে আৰু ইয়াতে এনেকৈ ধৰি ধৰি যাব লাগিব আৰু চেণ্ডেল পিন্ধোতে ইয়াতে ভুলতো নাহিব খালী ভৰি আহিব আৰু এয়া চাওক এতিয়া পানী পৰি আছে ওপৰৰ পৰা দেখিছে আৰু মই ইয়াতকৈ ওপৰত নাযাওঁ তাতে শিৱৰ মূৰ্তি এখন আছে কৃষ্ণ 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 ইয়াতকৈ আৰু মই ওপৰত নাযাওঁ কাৰণ বহুত পিছল এইবিলাক আৰু মই এতিয়া এনেকৈ তলফালে নামি গৈ থাকোঁ বলক নামি গৈ থাকোঁ মই কেমেৰাটো বন্ধ কৰোঁ নহ'লে বহুত দিগদাৰ হ'ব মোৰ নামিব আৰু এনেকৈ আপোনালোকে তপস্যা কৰিব পাৰে চাওক পুৰা তপস্যা কৰি আছে ফটো পোষ্ট দি আছে তপস্যা কৰা নাই আৰু সূৰ্যটো চাওক মানে আৰু গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ মানে এতিয়া আজিকালিতো গম পাইছে মিনি লকডাউন চলি আছে আৰু পুলিচে লগ পালে আমাক দিব তাতে তিনিটা আহিছোঁ এখন গাড়ীত এতিয়া ইয়াৰ পৰা গধূলিও হৈ আহিছে আৰু ইয়াৰ পৰা গৈ থাকোঁ আৰু যাওঁতে যদি কিবা বাৰু দেখাই থাকিম বলক নহ'লে পুলিচে টীকাকৰণ কৰিব আৰু টীকাকৰণ আমাৰ কৰিব মন নাই বলক গৈ থাকোঁ আৰু এতিয়া 6টা 7টা মানে বাজিল কিজানি আৰু এতিয়া গৈছোঁ তলফালে আৰু আপোনাৰ এড্ৰেছটো কোৱা হোৱাই নাই এড্ৰেছটো কৈ দিছোঁ এই মন্দিৰটো আছে বামুণদ্বীপ আপোনালোকে যদি আহে কেতিয়াবা গুগল মেপত চাৰ্চ কৰি ল'ব এনেকৈ বামুণদ্বীপ হাৰেশ্বৰী মন্দিৰ বা আৰু এনেকৈ আহিব এতিয়াতো বন্ধই আছে লকডাউন খুলিলে তো আহি যাব আৰু এইফালে আছে এটা হনুমান মন্দিৰ এইফালে আছে হনুমান মন্দিৰ কৃষ্ণ 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 আন্ধাৰ হৈ গ'ল ইয়াতে চেণ্ডেল কেইযোৰ থৈ দিছিলোঁ চেণ্ডেল কেইযোৰ পিন্ধি লওঁ আৰু গধূলি নোহোৱাৰ আগে আগে যাব লাগে বলক আৰু এটা সময়ত এইটো মন্দিৰত কিমান মানুহ আছিল কি দিন কি হৈ গ'ল
চব কৰোণাই ধ্বংস কৰি পেলাইছে কি কৰিব আৰু নিশ্চয় লকডাউন খুলিব আৰু আপোনালোকে আহিব এতিয়া বলক ঘৰৰ গৈ থাকোঁ আৰু মাছকেইটা চাওঁ ৰ'বা এবাৰ মানে মাছকেইটা ওলাইছে নে নাই এতিয়া ক'ত ওলাব মানে কিবা খাব দিলে আহিব খাব নিদিলে ক'ত আহিব নাই মাছ নাই আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰি দিওঁ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো এইখিনি হয় অসম বাই বাই আৰু গাছ এইখিনি সময়ত বহুত বেয়া গৰুৰ কাৰণে গাঁও এৰিয়া না গৰু বহুত আহে এইখিনি সময়ত গাড়ী চলোৱা বহুত অসুবিধা এইখিনি সময়ত কিমান যে গৰু পালোঁ আহাৰ পৰা ভালকৈ গাড়ীখন চলাব পৰা নাই গৰু লগতে মানে এইবিলাক ইভিনিং ৱাকটো আছে এইবিলাকৰ আৰু ৰাস্তাটো হৈছে সৰু প্ৰথম কথা ছেকেণ্ড কথা গৰু আৰু গাঁও এৰিয়াৰ মানুহবিলাকে কি জানেনে এইটো মই বেয়া ভাবি কোৱা নাই গাড়ীত আপোনালোকে এইটো ভুল নাহিব মানে কি ছাইডটো মানে দিব মানে নাজানে নে কিবা সেই গম নাপাওঁ আমিও তেনেকুৱা কৰি দিয়কচোন মানে কি গাড়ী আহে নে গমেই নাপাওঁ নে কি মুঠত এই দেখিছেনে মানুহবিলাক কেনেকৈ আছে চাওক দেখিছেনে মানে লকডাউনৰ মাজত নহয় মানে ছাইডটো মানে ভালকৈ এইটো বুজি নাপায় নে কি গম নাপাওঁ আমিও তেনেকুৱা আমাৰ তাতো তেনেকুৱা হয় গাঁৱত তেনেকুৱা থাকে কিন্তু হ'লেও এইবিলাক অলপ মানি চলাটো ভাল আপোনালোকে মানে মই পাৰ্চনেল ভিউ দিয়ক এইটো গাইজ আপোনালোকে বেয়া নাপাব মই আৰু বেয়া আপুনি বেয়া ভাবি নল'ব কথাটো এই চাওক মানুহবিলাক চব ভালদৰে দেখা দেখিছেনে কেনেকৈ আছে মানে ৰাস্তাই নে চতালে এইটো মই নাজানো আপোনালোকে কমেণ্ট কৰি জনাব সেইকাৰণে মানুহবিলাক কেনেকৈ আছে গৰু ছাগলী মানুহ মুঠতে গাড়ীখন বাইক এখন যদি যাব নোৱাৰে আৰু গাড়ী কেনে যাব এইটো ৰাস্তাইদি আৰু স্পীড ব্ৰেকাৰ বুলি স্পীড ব্ৰেকাৰ যদি চাব যাওঁ ঘৰে ঘৰে স্পীড ব্ৰেকাৰ গাইজ মানুহ চবৰে ৰাস্তা স্পীড ব্ৰেকাৰ কিবা ঘৰৰ বস্তুৰ দৰে চৰকাৰী বস্তু নাই আনে পাইছে ফ্ৰীতে চবকে লাগে মানে নিজৰ ঘৰে ঘৰে আৰু স্পীড ব্ৰেকাৰ দেখিছেনে এই মাত্ৰ স্পীড ব্ৰেকাৰ পাইছিলোঁ আৰু স্পীড ব্ৰেকাৰ পালোৱেই